মম ভার্সেস মোৰ মা। মাম্মা মাম্মা মোৰ ফেচ ক্ৰীমটো হেক হৈ গৈছে। ডটাৰ, এই ফেচ ক্ৰীমটো তুমি কালিও অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলা। আৰে মাম্মা হেক হৈ গৈছে নে হেক হৈ গৈছে। আচ্ছা ঠিক আছে, মই তেতিয়াহ'লে তোমাক আৰু 100টা ফেচ পেক অৰ্ডাৰ কৰি দিম। এইটো আৰু মই ইউজ নকৰো। বুজিলো মই, মোৰ প্ৰিন্সেছৰ আৰু নিউ ব্ৰেণ্ডৰ ফেচ ক্ৰীম লাগে। য়েছ মাম্মা ইউ আৰ ৰাইট। ঠিক আছে বেটা, মই তোমাৰ ডেডিক কৈ গুচি ব্ৰেণ্ডৰ ডিজাইলৰ ফেচ ক্ৰীমটো তোমাৰ কাৰণে অৰ্ডাৰ কৰি দিম। Okay, Okay? ma'am. তুমি ডেইলি এটা নিউ ব্ৰেণ্ড ইউজ কৰিবা আৰু পেলাই দিবা, ঠিক আছে? মাম তোমাৰতো সম্পত্তি ৰখাৰ জাগা নাই, সেইকাৰণে মই তোমাৰ সম্পত্তি বিলাক ধ্বংস কৰিবলৈ হেল্প কৰি আছো। থেংক ইউ so much মাই লিটিল প্ৰিন্সেছ। তুমি যে তোমাৰ ডেডিৰ আৰু মোৰ কথা ইমান ভাবা, তুমি বহুত জলদি আমাৰ সম্পত্তি ধ্বংস কৰি দিবা বেটা। তহঁতে কি জানো এটা কথা, মোৰ মানে একদম চেঞ্জ হৈ গৈছে, পুৰা চেঞ্জ হৈ গৈছে। আগতে যেতিয়া মই 1 কোটি টকা বিচাৰিছিলো, তেতিয়া মোৰ মায়ে মোক 100 কোটি টকা দিছিলে। झूठ बोलो, बार बार झूठ बोलो। এতিয়া চেঞ্জ হৈ গ'ল মামা, এতিয়া 1 কোটি টকা বিচাৰিলে 1 কোটি টকাই দিয়ে। কি যে কৰো, মোৰ ইমান ষ্ট্ৰাগল। প্ৰিন্সেছ, নেক্সট ইয়াৰ বাৰ্থডেত তোমাৰ ডেডি তোমাৰ ডায়মণ্ড নেকলেছটো দিছিলে যে, সেইটো হেৰাই গৈছিলে, পোৱাই নাছিলো। এয়া চোৱা, আজি বিচনা তলত বিচাৰি পালো। মামা তুমিতো জানাই মই তলত পৰা বস্তু যি ইউজে নকৰো, পেলাই দিয়াচোন, পেলাই দিয়া। আৰ ইউ চিয়ৰ বেটা, তুমি আৰু এই ডায়মণ্ড ছেটটো সঁচাকে ইউজ নকৰা? পেলাই দিয়া, পেলাই দিয়া। অ'কে ঠিক আছে, তুমি যদি এই ছেটটো আৰু ইউজ নকৰা, মই তেতিয়াহ'লে সেইটো পেলাই দি আছো। বাই। কি কৈ আছিলি তহঁতি, ক এতিয়া। বেষ্টি শুন না, আমাৰ জল্দি ঘৰত যাব লাগে। মই এতিয়া ঘৰত গৈ আছো, আমি ঠিক আছে? কি তহঁতি গুচি যাবি? হয় ঠিক আছে, মই এতিয়া গৈ আছো। মোৰ এতিয়া যাব লাগিব। ইমান জল্দি গুচি যাবি? তহঁতি যে কৈছিলি গধূলি যাবি কৰি। লে মোৰ মা। মা, অ মা, কলগেট খতম হৈ গ'ল। কি কলগেট হেক? কি দিয়ে এতিয়া দাঁত মাজিম? ইমান জল্দি শেষ হৈ গ'ল কলগেট? হেক তো পুৰা খতম হৈ গ'ল। ভালকে 2 বছৰ বি যোৱাই নাই। কি দি দাঁত মাজিম এতিয়া? ইফালে মোক দে। চোৱা, তুমি চোৱা। এয়া চাবি, মই আৰু এই কলগেটটো কিমান দিন নিও। এইটো মাত্ৰ আনিছো 1 বছৰে হৈছে, কেনেকে ইমান জল্দি খতম হৈ যাব? 5 বছৰ আৰু যাব। এতিয়া চা মোৰ যাদু। এয়া চা, এইটোৰ ভিতৰত কিমান কলগেট আছে। উফ, কি ভিকাৰী এটা ঘৰত জীৱন কটাই আছো। साला ये दुख का खत्म नहीं होता बे। ভিকাৰী, ব্ৰাছটো দে এতিয়া, এইফালে দে ব্ৰাছটো দে। এইটো চা মই কেনেকে ওলাম। এইটো চা, কিমান ওলাইছে চা, কিমান ওলাইছে। এইটো ল, ব্ৰাছ কৰে এতিয়া। আৰে আৰু নাই তো। ল ব্ৰাছটো কৰি ল। মোৰ মটো যে ইমান কনজুজ। এতিয়াৰ পৰা কলগেট শেষ হৈ গ'লে আৰু কান্দি নাথাকিবি। যা এতিয়া ব্ৰাছ কৰ, আৰু এতিয়াৰ পৰা কলগেট খতম হ'লে মোৰ ওচৰত আহিবি, বুজিলি? এই আমাৰ এইজনী কি কৰি আছে? এইটো পাগলী নিচিনা চিলিণ্ডাৰটো গুণ এইটো কি কৰি আছ? তই এইটো কি কৰি আছ? ক আকৌ। গৰম পানী কৰিবলৈ কৈছিলো, দেখিলো যে গেছ খতম। কলগেট খতম হৈ গৈছিলে, যেতিয়া তুমি 1 বছৰ লৈ গৈছিলা। ময়ো গেছ খতম হৈ গৈছে, তোমাৰ নিচিনা 1 বছৰ লৈ যাম। নেকি লাগিল তোমাৰ নিচিনা নিনজা টেকনিকটো। एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। কালি তোমাৰ কলেজ নাযাওঁ, তহঁতি যাবি? বান্ধৱী, ময়ো নাযাওঁ কালি কলেজ। ময়ো নাযাওঁ। গুণ এইটো চাচোন, তোৰ জাংগিয়াটো ইমান দিনৰ পৰা পোৱাই নাছিলি, বিচাৰি আছিলি যে ইমান। এইটো আজি মই চকীৰ তলত পাই গলো, বিচনা তলত ঝাৰিবৰ টাইমত। আৰে মা, এই জাংগিয়া পিনটো মোৰ নহয়। তোৰ নহয় তো কাৰ হয়? তোৰ দেউতাৰ হয় নেকি? তোৰে হয় এইটো। তইতো কৈছিলি হেৰাই গৈছে বুলি। এতিয়া পালো তো কৈছ তোৰ নহয়। পিছে এইটো পিছফালে 2 চাইডে ফাটি গৈছে। মই আজি দিবি মোক, মই চিলাই কৰি দিম। বেষ্টি, আমি এতিয়া ঘৰত গৈছো, কালি কিন্তু আমি কলেজ যামেই। তোৰ ফাটা গেঞ্জিটো এই পৰ। মইতো কালি মৰিবলৈ যাম। কি তহঁতি কৈছিলি যে কালি কলেজ নাযাওঁ বুলি, এতিয়া কৈ আছ কালি কলেজ যাম বুলি? বাই বাই বেষ্টি, বাই বাই। বাই বাই ফটা জংগিয়া। চালা মোৰ ইনষ্টেল উৰাই গৈছে। মোৰ বেষ্টিজনী ইমান কামেনি হয়, মই জানো তো। মোৰ হাবি আছে সিহঁতে। কালি জানো তো মই এইটো কথাটো ভাইৰেল কৰি দিব। গাহৰি খুৰা পেহীৰ ল'ৰা ক্ৰাছটোক নকলি হ'ল।